Hi friends, আজি আপোনালোকক দেখাব ক'ত লৈ যাম গম পাইনে? আজি লৈ যাম বেকিৰ পাৰত আৰু মোৰ লগত যাব পিংকু। আহি যা পিংকু। এইটো হাই গাইজ, পিংকু আৰু মই আজি যাই আছোঁ বেকিৰ পাৰত। চাই থাকক আমাৰ বৰপেটা ৰোডৰ একদম সীমাত লাগি থকা বেকিৰ পাৰ। বৰপেটা ৰোড আৰু সৰভোগৰ মাজৰ বেকিটো পাৰ হৈ গৈছে। আপোনালোকক সেইটো দেখাম, তো চাই থাকক। তো আমি গৈ আছোঁ পিংকু আৰু মই ৰাস্তাটো আহিলোঁ এতিয়া একদম হাইৱে পিনে গৈ আছোঁ। তো আমি চিমলাগুড়ি যাই আছোঁ, চিমলাগুড়ি হাইৱে। এতিয়া আমি কলভাঙ্গা হাইৱে পাৰ হ'লোঁ, কলভাঙ্গা হাইৱে পাৰ হৈ যাই আছোঁ। এইটো চাওক, এটা ধুনীয়া মাছ আছে, হাপা বুলি কয় এইটো হাপা। ইয়াতে ধুনীয়া সৰু সৰু মাছ আছে, মাছৰ পোনা পোৱা যায় ইয়াতে। তো আমি প্ৰায় পাই গ'লোঁ। আমাৰ চিমলাগুড়িৰ পৰা বেকিৰপাৰলৈকে 5 কিলোমিটাৰ হয়। আমি প্ৰায় 4 কিলোমিটাৰ পাইছোঁহে। কিবা 1 কিলোমিটাৰ আছে আৰু বেছি সময় নালাগে। বাইক লৈ যিহেতু আহিছোঁ বেছি সময় নালাগে আৰু। হেল্ল' ফ্ৰেণ্ডছ, পালোঁ এই বেকি পালোঁ আমি। আৰু অলপ সময় পাই গ'লোঁ আমি। তো ফাইনেলি আমি বেকি আহি পালোঁ। এই চাওক বেকি নদী, দেখিছোঁ নহয়, বম ডাঙৰ নদী হয়, বম ডাঙৰ। চাওক এতিয়া ব্ৰিজৰ ওপৰত আছোঁ, এতিয়া ব্ৰিজৰ ওপৰত আছোঁ। মই যাই দেখাম কেনেকুৱা, চাওক কেনেকুৱা বম ডাঙৰ, একদম দেখাই নাযায়। ব্লক এতিয়া আমি তল পিনে নামি যাওঁ, তল পিনে নামি যোৱা ৰাস্তা আছে এইফালেদি। বাপ্পা ঐ, বহুত থিয় একবাৰ ৰাস্তাটো। এইটো যিহেতু বহুত দিন বৰষুণ হ'ল, বৰষুণতে পানী বহুত হৈছে।
ব্ৰিজৰ সিফালে দেখাই আছোঁ এইবাৰ ব্ৰিজৰ সিফালে কেনেকুৱা বাপ্পা উঠপাই নৰি বহুত দ দেখা আছোঁ এইবাৰ ব্ৰিজৰ সিফালে কেনেকুৱা এইটো দেখাম এইবাৰ বেকি নদীটো এইটো ভূটানৰ পৰা নামি আহিছে আৰু এইটো ভূটানত সেই বুলি কোৱা হয় কুৰিচু বুলি কোৱা হয় কুৰিচু নদী আৰু অসমীয়াত বেকি নদী বুলি কোৱা হয় এইটো ভূটানৰ পৰা আহিছে ভালাগুৰি নাৰায়ণগুৰি সিফালৰ পৰা আহি বৰপেটাৰ সীমানেদি গৈছে বৰপেটাৰ আৰু সৰভোগৰ মাজেদি গৈছে আৰু নদীটো যাই পিনে ইফালে গৈছে কলগাছি এফালে গৈছে এইটো চাওক ব্ৰিজৰ এইটো চাইডে আহিছোঁ চাওক আৰু এতিয়া পানী বেছি হয় কাৰণ হ'ল ভূটানৰ পৰা পানী দিছে সেইকাৰণে তলপিনে নামি যাই দেখাই আছোঁ এই চাওক এইটো ৰেলৱে দলং এইটোতে ৰেল যায় ৰেলৱে ব্ৰিজ সোঁফালে আৰু বাওঁফালে আছে এইটো বাছ অহা যোৱা কৰা এইসব মাছ মাৰিছে সুধি ৰ'ব মাছ পাইছে না নাই এটা মাছ উঠছে এইটো এই চাওক দাদা ডাঙৰ মাছ আহে না নাই ডাঙৰ মাছ আহে না কালি আহিছিল 20 কিলো ওজনৰ মাছ আহিছিল বঢ়িয়া কিলো ওজনৰ মাছ আহিছিল ইয়াতে কালি ময়ো জালখন আনি পাতিব নেকি ইয়াতে সেয়ে কৰিব লাগে এতিয়া তো দেখিছে নহয় এইবাৰ ক'ত যাম গম পাইনে এইবাৰ যাম ব্ৰিজৰ সেইটো চাইডে আপোনাৰ সৰভোগ যোৱা ৰাস্তা সেইটো চাইডে যাম তাতে এটা গণেশ মন্দিৰ আছে আৰু এই বেকিৰ পৰা এটা শিৱ মূৰ্তি এটা উদ্ধাৰ হৈছে আৰু তাত ৰাখিছে বলক সেইটোকে চাই আহোঁ এইটো গণেশ মন্দিৰ তালা মাৰি থোৱা আছে আজি তালা মাৰি থোৱা আছে আৰু এইটো হ'ল তাৰ লগতে থকা শিৱ মন্দিৰ তাৰ লগত থকা শিৱ মন্দিৰ এইটো চাওক এইটো হ'ল শিৱ মন্দিৰ এইটো নতুনকৈ বনাইছে তো আজি আপোনালোকক বেকি দেখালোঁ বেকিৰ লগতে থকা পুৰণি শিৱ মন্দিৰ গণেশ মন্দিৰ চব দেখুৱাই দিলোঁ এতিয়া বহুত দেৰি হ'ল এতিয়া ঘৰত যাব লাগে ঘৰত যাম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰিংকু বাই বাই থেংক ইউ